বেলেগে বেয়া পাব না। তো যেন আমাৰ লোকসভা নিৰ্বাচন আহি আছে। আমাৰ 7 তাৰিখ মে প্ৰায় 1 মাহৰ অলপ বেছি আছে, 1 মাহ 10 দিন এনেকুৱা আছে, 10-15 দিনে আছে। তো আমাৰ BPF দলে আজিৰ দিনত আমি 5টা সমষ্টিত খেলিম বুলি আপোনালোকক আমি জনাই দিছোঁ। আপোনালোকে নিশ্চয় শুনিছে BPF দল হিচাপে 5টা সমষ্টিত খেলিব বুলি। একটাটো হ'ল কোকৰাঝাৰ, আৰু একটা হ'ল বৰপেটা লোকসভা, একটাটো হ'ল দলং ওদালগুৰি, একটাটো হ'ল শোণিতপুৰ, একটাটো হ'ল গুৱাহাটী। 5টা সমষ্টিত খেলিব বুলি আপোনালোকে শুনিছে না শুনা নাই? खोनादों ना? शोणितपुर तारमाने तेजपुर लोकसभा। तेजपुर नङा, আগত तेजपुर কৈছিল, এতিয়া शोणितपुर বুলি কয়। शोणितपुर लोकसभा, गुवाहाटी लोकसभा, बरपेटा लोकसभा, दरं उदालगुरि लोकसभा আৰু একটা কোকৰাঝাৰ লোকসভা। 5টা সমষ্টিত BPF-এ নিৰ্বাচন খেলিব বুলি আপোনালোকে পেপাৰত পাইছে বা শুনিছে, হয় না নহয়? खोनादों ना खोनायाखै? खोनादों ना? ঠিক আছে। এতিয়া আমি আজিৰ দিনত আমি 3টা কেণ্ডিডেট ঠিক কৰিব পাৰিছোঁ, 2টাটো অলপ বাকী আছে। এইটো হ'ল কোকৰাঝাৰটো আমি এনাউন্স কৰিলোঁ, দৰং ওদালগুৰিটো আমি এনাউন্স কৰিলোঁ, এই বৰপেটা লোকসভাটো আৰু বাকী আছে। মানুহটো ঠিক হৈছে, বৰপেটা লোকসভাত মানুহটো ঠিক হৈছে কেণ্ডিডেটটো, কিন্তু আমি এনাউন্স কৰা নাই, কৰিম অতি সোনকালে। আৰু একটাটো হ'ল শোণিতপুৰো মানুহ প্ৰায় ঠিক হৈছে, আমি এনাউন্স কৰা নাই, খালি গুৱাহাটীটো বাকী, গুৱাহাটীটো আমি ঠিক কৰিব পৰা নাই। আছে কেণ্ডিডেট আছে, কিন্তু গুৱাহাটীটো আমি ঠিক কৰিব পৰা নাই। 4টা সমষ্টিত ভিতৰত 2টা লোকসভাটো আমি এনাউন্স কৰিলে, 2টাটো আৰু বাকী আছে, আৰু একটা সমষ্টিটো আমি ঠিক কৰিব পৰা নাই কেণ্ডিডেটটো। আৰু আপোনালোকে শুনিছে BPF দলে নিজাববীয়াকৈ নিৰ্বাচন খেলিব বুলি শুনিছে না নাই? BPF দলে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব বুলি কোৱা কথাটো শুনিছে না নাই? खोनादों ना? কোনো দলजों लोगो लायाबालानो BPF-आ हारसिंनो इलेक्सन गेलेगोन होननानै खोनाबाय ना? ना कांग्रेस, ना BJP, ना UDF, ना UPPL, ना CPM, ना CPI কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলিব BPF দলে। এইটো সবে শুনি আছে, আৰু আপোনালোকে যেটো শুনি আছে এইটো সত্য, সঁচা কথাটোই শুনিছে। কিন্তু নিৰ্বাচন আহিছে, এতিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কেতিয়াবা UPPL-ও আমাৰ দলটো নষ্ট কৰিবৰ কাৰণে, নিজকে জিকাবৰ কাৰণে হয়তো ক'ব পাৰে, আমাৰ দলটো নষ্ট কৰিবৰ কাৰণে বা আমাৰ দলটো দুৰ্বল কৰিবৰ কাৰণে যে ক'ব পাৰে। কেতিয়াবা UPPL-এ এই BPF দলে ভিতৰে কংগ্ৰেছ লগত মিলামিলি আছে এনেকুৱা বদনাম কৰিব পাৰে, আৰু কেতিয়াবা হয়তো কংগ্ৰেছো ক'ব পাৰে এই BPF দলে থলে UDF-ৰ লগত মিলামিলি আছে এনেকুৱা ক'ব পাৰে, আৰু কেতিয়াবা BJP-ও ক'ব পাৰে এই BPF কংগ্ৰেছৰ লগত ভিতৰত মিলামিলি আছে। কিন্তু এইবিলাক কথা কেতিয়াও বিশ্বাস কৰিব নালাগে। আপোনালোকে এইবিলাক কথা কেতিয়াও বিশ্বাস কৰিব নালাগে। আমাৰ দলৰ সিদ্ধান্তটো হ'ল কোনো পলিটিকেল পাৰ্টি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব। আৰু একটা কথা সঁচা, দৰং ওদালগুৰি সমষ্টিৰ ক্ষেত্ৰত, দৰং ওদালগুৰিত সমষ্টিৰ লোকসভা সমষ্টিৰ ক্ষেত্ৰত আমাৰ AIUDF-ৰ মজিবুৰ ৰহমান, AIUDF-ৰ MLA দলগাঁও সমষ্টিৰ, সি অপেনলি কৈছে বিনা কণ্ডিশ্যন, কোনো কণ্ডিশ্যন নাই, AIUDF-ৰ MLA বা AIUDF-ৰ নেতা কৰ্মীসকলে কিছুমানে কৈছে যে আমি দৰং ওদালগুৰি সমষ্টিত
যেহেতু AIUDFৰ কেণ্ডিডেট নাই সেইকাৰণে দৰং ওদালগুৰি সমষ্টিৰ ক্ষেত্ৰত AIUDFে BPFক সমৰ্থন কৰিব বুলি কৈছে। তো আমি ধন্যবাদ দিছোঁ দৰং ওদালগুৰি সমষ্টিৰ ক্ষেত্ৰত AIUDFে যেহেতু কেণ্ডিডেট নাই আমাৰ BPF দলটো ছাপোৰ্ট কৰিব কোৱাৰ কাৰণে আমি ধন্যবাদ দিছোঁ, আদৰণি জনাইছোঁ। আমাৰ ক'ব লগা একো নাই, আমাৰ ক'ব লগা একো নাই। আমি ভাল পাইছোঁ AIUDFে, কিন্তু আমাৰ লগত কিবা নাই, কি কয় মিত্ৰতা নাই দেই। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।